নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোৰে ভাল। মই আজি কলডিল বনাম। এয়া লোকেল কুকুৰা মই মেৰিনেট কৰি ৰাখিছিলোঁ। এইখিনি কলডিলৰ ফুল হয়। ফুলখিনি মিহি মিহিকৈ কাটি ল'লোঁ। মই দুটা ৰেচিপি বনাম, তাকে চাই থাককচোন মই কেনেদৰে বনালোঁ। এইখিনি মই আদা, নহৰু, পিঁয়াজ কুটি থৈছোঁ। ইফালে কেৰাহী গৰম হৈ গ'ল। ইয়াত দিম এতিয়া মই অলপ মিঠাতেল। তেলখিনি গৰম হোৱাত মই ইয়াত আদা, নহৰু, পিঁয়াজখিনি দি দিলোঁ। এইখিনি অলপ ৰঙচুৱাকৈ ভজাৰ পিছত ইয়াত মাংসখিনি ঢালি দিলোঁ। মাংসখিনি অলপ লৰাই লৰাই ভাজি ল'ম। এইখিনি ভজা হৈ গৈছে। অকণমান ঢাকোন মাৰি ভাজিম আকৌ। গেছৰ ফ্লেমটো কমাই থৈছোঁ। এয়া অলপ লৰাই দিম। এইখিনি লৰাই লৰাই অলপ ভাজি ল'ম। ইয়াতে মই দিম অকণমান হালধি আৰু দিম অকণমান জলকীয়াৰ গুড়ি আৰু অকণমান ইয়াতে দিম জালুকৰ গুড়ি। গোটেইখিনি ভালদৰে মিলাই ল'ম। এইখিনি মিলোৱা হৈ গৈছে। এতিয়া অকণমান ঢাকোন মাৰি ভাজিম। মই গেছৰ ফ্লেমটো কমাই ৰাখিছোঁ। কম জুইত ঢাকি ঢাকি ভাজি ল'ম। মাংসখিনি ভজা মোৰ হৈ গৈছে। ইয়াত মই এতিয়া দি দিম কলডিলখিনি আৰু আলু। মই মিহি মিহিকৈ কুটি ৰাখিছিলোঁ। এইখিনি দি ভালদৰে মিলাই ল'ম। নিমখ, হালধি গোটেইখিনি যাতে ভালদৰে মিল খাই যায়। আকৌ ঢাকোন মাৰি দিম। এনেদৰে ঢাকোন মাৰি মাৰি অলপ সময় ভাজি ল'ম। এইখিনি ভাজি আছোঁ, দেখিছে। কলডিল সিজিবলৈ আৰম্ভ কৰিছে আৰু এয়া আলু সিজি গৈছে। অকণমান ইয়াতে দি দিম পানী। পানী মই বেছি নিদিওঁ ইয়াত, আৰু অকণমান দি দিম। দি ঢাকোন মাৰি ভাজি থাকিম। এইফালে মই ভাজিখনৰ কাৰণে কেৰাহীখন পাতি তেল গৰম কৰিলোঁ। ইয়াত দি দিলোঁ নহৰু, আদা, পিঁয়াজ কুটি থোৱাখিনিও মই ইয়াত দি দিলোঁ। এইখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াতে দি দিম দুটা শুকান জলকীয়া। এতিয়া ইয়াতে দি দিম মই কলডিলৰ যিখিনি ফুল কাটি থৈছিলোঁ। এই ফুলখিনি মই ইয়াত দি দিছোঁ। আৰু সৰু সৰুকৈ এটা আলু মই কুটি থৈছিলোঁ, অকণমান আলু দি দিম। কলডিলৰ ফুলটো আপোনালোকে বেলেগে ভাজি খাইছে নাই বাৰু? খাই চাবচোন এনেদৰে ভাজি, খুব ভাল লাগে। তেল অকণমান বেছিকৈ দিব। এইখিনি ধুনীয়াকৈ ভালদৰে মিলাই ল'ম। ইয়াতে হালধি দিম মই অকণমান দিম জাষ্ট নিমখ জোখমতে।
এইখিনি খুব ভালদৰে মিলাই গেছৰ ফ্লেমটো কমাই ৰাখিব, বেছি জুইত ভাজিলে লাগি ধৰিব। ঢাকন মাৰি দিম। দেখিছেনে, ইয়াৰ গাৰ পৰা অলপ অলপ তেল ওলাইছে। মই অকণমান তেল বেছিকৈ দিছিলোঁ, অকণমান তেলত ভাজিলে খাবলৈ ভাল লাগে। এইফালে মই তৰকাৰীখন চাম এতিয়া। এয়া কলডিল আৰু লোকেল মুৰ্গী মোৰ ৰেডি হৈ গৈছে। মোৰ গাটো বৰ ভাল নাছিল, সেইবাবে ভিডিঅ'বোৰ দিয়াত পলম হৈছে। এতিয়াৰ পৰা আৰু ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। অলপ ভাল পাইছোঁ এতিয়া। মোৰ মাতটো শুনি ধৰিব পাৰিছেই চাগৈ। এইখিনি হৈ গৈছে, ঢাকন মাৰি গেছ অফ কৰি দিম। এতিয়া ভাজিখন চাওঁ, ভাজিখনো মোৰ হৈ গৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাৰু আজিলৈ আহিছোঁ, বাই বাই। খাই চাবচোন এনেদৰে কলডিলৰ ফুলৰ ভাজি।